মহানগৰীৰ ৰিহাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডটো 7জনকৈ লোক আহত হয়। লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত লোকসকলক। 4খনকৈ অগ্নি নিৰ্বাপক বাহিনী বাহন আহি জুই নুমুৱাৰ চেষ্টা কৰে। অৱশেষত জুই নিৰ্বাপিত হয় যদিও ভস্মীভূত হয় ঘৰটো। দুমুখীয়া ঘৰটোৰ গ্ৰাউণ্ড ফ্ল'ৰত সংঘটিত হয় এই অগ্নিকাণ্ড। मत आइए कोई भी बाद में नहीं, इसको बंदी करना हम लोग हम इसमें गेट में ताला मार देगा। नहीं करने वो करना बंदी करना। हमारे